guys, good morning and welcome back to Sanjeev King is back YouTube channel. পুনৰটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো সকলোকে আৰু পোনপ্ৰথমে সকলোকে বিহুৰ ভোগালী বিহুৰ বহুত শুভেচ্ছা। পুৰা খাওক আৰু বেছিকে নাখাব, হিচাপত খাব, নহ'লে পেটৰ গৰ্বৰ হ'ব। আৰু মই আছো বৰ্তমান গোলাঘাটত, ইয়াত বিহু খাবলৈ আহিছোঁ আৰু কিবা কিবি খাম, হাঁহ চাহ খাব লাগিব। হাঁহ আহি পেলাই গুৱাহাটীতো পায়, কিন্তু ইয়াত ৰেডি কৰি থৈছে মই আহিম বুলি, আৰু কিবা কিবি খাম আৰু অলপ এনজয় কৰিব লাগিব। মানে কথাটো হৈছে গুৱাহাটীত মানে এইটো ছাইডৰ অকণমান যিটো হেৰি ভিজুৱেলটো মানে যি ধৰণে কৰে আৰু কামবোৰ, সেইটো অকণমান আমাৰ তাতে সেই বস্তুটো নাপাওঁ মানে। চ' সেইটো কাৰণে ইয়াত আহিলোঁ আৰু কি কৰোঁ, ক'ত কি কৰোঁ গোটেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰি থাকিম। ভিডিঅ'টো স্কিপ নকৰিব। গাইছ, আজি এইটো কাটিম, কমেও 6-7 কেজিমান হ'ব বোলে। আৰু ব্ৰইলাৰ মাংস অকল নহয়, কিবা কিবি মাছো আছে, গাহৰি আছে, এভৰিথিং সকলো বস্তু আছে। দেখাম মই যিমানখিনি পাৰোঁ। বৰ্তমান এইটো মানে ঘৰুৱা, ঘৰত পোহা ব্ৰইলাৰ মুৰ্গী হয়। এইটো দোকানতে কাটিব যাম আৰু ইয়াত ধৰোঁ, এতিয়া বস্তাত ভৰাওঁ আৰু হালাল দিওঁ। বম ডাঙৰ গাই, বম ডাঙৰ চাওক। মাছ, বাহু মাছ আনিছোঁ গাইছ, দেখাম। কোনটো কি খাই পেলাই দিব লাগিব এনেকৈ। এয়া গাইছ মামাৰ স্কুটি। ভিডিঅ'হে কৰিছোঁ মই, ভিডিঅ'হে কৰিছোঁ। এয়া গাইছ মামাৰ স্কুটি, হয়নে? মামাৰ নহয় জানো? মামাই দিয়া। বিহু দিনাখন গিফ্ট ফ্ৰম মামা। চকাকেইটা ভৰাই দিছোঁ আমাৰ হান। ভালকে হেৰি কৰি পঢ়া, সেইকাৰণেহে এইখন পোৱা হ'ল। সেইকাৰণে ভালকে পঢ়িব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে দিছে।
এইবোৰ ৰাতি জুই পাবৰ কাৰণে খৰি চৰি গোটেইখিনি ৰেডি কৰা হৈ আছে। আৰু এইবিলাক গছ চছ পিছফালে আছে, বাহনি চাহনি কিবা কিবি, আৰু জুই পাম আৰু নে কি? চ' গাইজ, বৰ্তমান মই গৈ আছো বক্স আনিব, ডিজে বক্স। আৰু এয়া নাজাৰা খুব ধুনীয়া লাগে এনেকুৱা জেগা, মানে এনেকুৱা সময়ত, এনেকুৱা বতৰত দুই চাইডে খালী পথাৰ বা ক'ৰবাত সৰিয়হ ফুল ফুলি থাকে হালধীয়া। আগতেও মই দেখাইছিলোঁ ভিডিঅ'। ত' বৰ্তমান গৈ আছোঁ মোৰ কাজিন ভাইটি এজনৰ তাত, সিও আহিব। আজি ৰাতি একেলগে আমি খানা খাম। ত' তাৰ তাত বক্স আনিব গৈ আছোঁ, আৰু অকলে গৈ আছোঁ বৰ্তমান। গাড়ী চলাই গৈ আছোঁ, অকণমান অসুবিধা হৈছে, সেইটো কাৰণে বেছি স্পীড দিব পৰা নাই। বাকী এনেই ড্ৰাইভিং বেয়া নকৰোঁ মই চলি। মানে গাইজ দিনত ভাত খাইছিলোঁৱে, আৰু যিটো বন্ধু ভাইটি যিজন যাৰ তাত আহিছোঁ মই, সিহঁতে মানে আজি দিনত খানা খাই আছে। মই আগৰ ফুটেজটো দেখালোঁ, তাৰ চাউণ্ডটো মই দিব নোৱাৰোঁ কাৰণ কপিৰাইট লাগি যাব। আৰু ইয়াতেও জোৰ জবস্তি অলপ মানে ভাত খুৱাই দিলোঁ, অকণমান খাইছোঁ। ছাগলী মাংস আছিলে, হাঁহ আছিলে, গাহৰি আছিলে। গাহৰি খোৱা নাই, তেতিয়া গাহৰি খালোঁ এদিনত, আৰু ৰাতিটো খাবই আছে। তো সেইটো কাৰণে অকণমান টেষ্ট কৰি চালোঁ, আৰু এতিয়া পেটটো পূৰা ফুলি গৈছে গাইছ। অলপ চুপাৰী অলপ খাব লাগিব, তেতিয়া মুখখন ভাল লাগিব, নহ'লে মুখখন কিবা লাগি আছে। পিছফালে দেখিছে নাই ফিটিং। বন্ধুসকল, বক্স লৈ ল'লোঁ পূৰা, মানে মানুহ বহিব জেগা নাইকিয়া হৈ গ'ল। পিছফালে আগত বহি যাব এডজাষ্ট কৰি। ইয়াতে বক্স চক্স ল'লোঁ, বেক চাইডে কিবা কিবি ল'লোঁ, গাহৰি ল'লোঁ, চব্জি ল'লোঁ, কিবা কিবি হ'ল। ইয়াতে দেখাই দিওঁ, ইয়াতে গাহৰি আছে, এইবিলাক চব্জি, কাপোৰ কানি লৈছে সিহঁতে, আৰু এইকেইটা বক্স। আৰু এতিয়া আমি গৈ থাকোঁ। আজি ৰাতি পূৰা ফূৰ্তি কৰিব লাগিব। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আকৌ গুড মৰ্ণিং দিলোঁ। একেটা ভিডিঅ' দুদিন বনাইছোঁ মই ব্লগটো, কাৰণ অকণমান যিহেতু কামত ব্যস্ত থাকোঁ, সেইটো কাৰণে অকণমান দিগদাৰ হয়। কালি থাকিলেও ৰাতি কমেও 3-4টামান বজিলে, আৰু আজিও যিহেতু বিহু, আজি খানা আছে, আজিও অকণমান ওলাই যাওঁ এতিয়া। আৰু আমি এতিয়া ক'ত যাম? জেগাটোৰ নাম নেপকো। পুলিবাগান নেপকো যাম, গোলাঘাট পুলিবাগান নেপকো যাম। তাতে অকণমান সৰু সুৰা খানা, ডাঙৰ খানাই আছে, আমি কিন্তু সৰু সুৰাকৈ খাম। আহি কিনে আকৌ বেলেগত খানা খাব যাম। তো যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ব্লগটো, স্কিপ নকৰিব। গাইজ, আমি আহি পালোঁ। এয়া খুব ধুনীয়া পৰিৱেশ, গাঁৱৰ পৰিৱেশ ধুনীয়া। এইবোৰ তামোল গছ, চাচি গছ, এইবোৰ গোটেইখিনি আছে। চাচি গছ নহয় জানো? এইজোপা চবতকৈ ওখ চাচি। কোন এইজোপা? চাচি নিজো ইয়াত দেখোন পোক লাগিলে শেষেই আৰু। হা, 1 লাখ। এই বেছি হ'ব গাইজ। এইটো হ'ল চাচি গছ, মানে ইমান ডাঙৰ মই নাই দেখা, সৰু সৰু দেখা পাইছিলোঁ। এইবোৰ সৰুবোৰ দেখাই দিছোঁ। এইবোৰ সৰু মানে ৰুই থোৱা আছে। এইবোৰ মানে গছ বুলি নহয়, এইবোৰ পইচা মানে পুতি থোৱা আছে, এনেকুৱা কথা আৰু। এতিয়া এইজোপাত মানে, সেই গছজোপাত মানে পোক লাগিব লাগে। যিসকলে গম পায় বাৰু, মানে এই চাচি গছজোপাত পোক যদি লাগে, তেতিয়া মানে পোক লগা মানে মাল আহা। তো যদি এইজোপাত পোক লাগে, মই যিমান দূৰ জানো এইজোপাৰ দাম 5 লাখমান টকা হ'ব। আৰু খুব ধুনীয়া এটা পৰিৱেশ। এইবোৰ চব চাচি গছ থৈ দিছে, মানে পইচাটো তাতে, সেইটো গাইছ। আৰু আমাৰ খানাটো ইফালে হ'ব, এইফালে অকণমান গৈ তাতে খানা চলি আছে। এতিয়া ইয়াতে অকণমান ৰেষ্ট লৈছোঁ, আহি পালোহি। আৰু খানাত গৈ অকণমান দেখাম। যদি গান চান ইমান বজি থাকে মই ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ যিসকলে ইউটিউব কৰে বা ব্লগ বনায় বা চাই গম পায়, মানে
গানবিলাকত কপিৰাইট লাগি যায়তো সেইটো কাৰণে ইমান এটা অসুবিধা হয় তো এইখন ন এইখন হ'ল চাহ বাগান বেছি ডাঙৰ নহয় কিন্তু এইবোৰ আৰু ঘৰৰ চোতালতে বাগান এনেকুৱা ধৰণে আৰু খুব ধুনীয়া ক'ত আছে আগলে খেতি দামগুটি মানে আপাৰ আছামৰ ভাষাত দামগুটি বুলি কয় আমাৰ লৱাৰ আছামত মানে লৱাৰ আছাম মানে গুৱাহাটীৰ ফালৰ পৰা লেচেৰা বুলি কয় লেচেৰা নহয় লেচেৰা মাহ লেচেৰা মাহ বুলি কয় মানে আপাৰৰ ফালে দামগুটি বুলি কয় মানে একদম ফাৰ্ষ্টতে ময়ো গম পোৱা নাছিলোঁ যে সেই লেচেৰাক যে দামগুটি কয় বুলি এইটো চাইডে মানে দামগুটি বুলি কয় আৰু আমি কওঁ লেচেৰা আৰু এটা বস্তু দেখাম ফ্ৰেণ্ডছ আৰু এটা বস্তু দেখাম বন্ধুসকল এইটো এইটো কি হয় ক'বচোন মই কৈ দিছোঁ বাৰু মুগা লেটা এইয়া চাওক ওলাই আছে মানে ব'লা এইবোৰ চব লেটা পলু 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 গাইজ ছেকেণ্ড খানা এই আমাৰ গাহৰি হৈ আছে গাহৰি এটা ইয়াত মানে পকি শেষ আৰু গাহৰি হৈ আছে ইয়াত বাকী আয়োজনবোৰ ভিতৰত হৈছে গাহৰিটো আমি বাহিৰত বনাইছোঁ আৰু এইবোৰ গোটেইখিনি মানুহ ইয়াত আছে পেহা আছে দাদা আছে ভিনদেউ আছে গোটেইখিনি আছে আৰু বাকীখিনি গোটেইখিনি পৰ্ব ভিতৰত হৈ আছে আছে লাকি ওলাইছে এইটো মাছটো দেখাব লাগিব হা অঁ মাছ আছে বোলে মাছ দেখাব গাইজ আজি খাম মানে আজি দবাম মাছ ৰূপচন্দা মাছ মাছে মটৰে বিলাহী গোটেই খিনি আছে ইয়াত গাহৰি সকলোৰে প্ৰিয় এটা গাহৰি কিমান খাব আৰু পুৰা খায়ে আছো আৰু এইয়া গাহৰি পিয়ৰ লোকেল একদম হেৰি নাগালেণ্ডৰ হয় ন মালটো নাগালেণ্ডৰ মাল হয় একদম লোকেল গাহৰি হয় একদম পুৰা একদম পিয়ৰ মাল কোনো মিক্স নাই এটা ভা এটা ভা আমি এতিয়া খাম এইটো হ'ল মজা মাল নেমু উইথ জালাকিয়া রেড জালাকিয়া গাজর আছে মাছ আছে গাহৰি আছে গোটেইবোৰ বহি আছে ইয়াত এতিয়া আমি খানাটো খাই লওঁ ধুন আছে খানাটো খাই লওঁ এনেকৈ ধুন মই খাই লওঁ